এভৰিৱান গুড মৰ্নিং সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু এতিয়া পাইছে 10:30 মই একদম গা পা ধুই মেলি ঘৰৰ কাম কৰি একদম ৰেডি হৈছোঁ কিন্তু ব্ৰেকফাষ্ট কৰা নাই এতিয়ালৈকে ভাবিছোঁ অকণমান আজি ফাষ্টিং কৰোঁ মানে একদম ফুল ফাষ্টিং নহয় মানে মৰ্নিং ব্ৰেকফাষ্ট স্কিপ তো আজিকালি যাব লগা আজিকালি মানে অকণ বজাৰ কৰিব লগা আছে যিহেতু এবাৰ মান্থলি গ্ৰচাৰী কিনাই নাই তো ভাবিলোঁ আমি যাওঁ অকণমান মান্থলি গ্ৰচাৰী কিনি আনো লগতে এটা ব্লগো ষ্টাৰ্ট কৰোঁ তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে আপোনালোকে গম পাব আজি দিনটো কি কি কৰোঁ অকণমান ফেচত এচেঞ্চ লগাই লৈছোঁ সেইটো আৰু বেছি একো নলগাওঁ অকণমান এচেঞ্চ লগাওঁ আৰু ছানস্ক্ৰীণ অকণ লগাওঁ যিহেতু ইয়াতে ইমান ৰ'দ দিছে ন আৰু বাহিৰলৈ গ'লেতো কিবা অকণমান ছানস্ক্ৰীণ অকণ লগাবই লাগে তো সেয়েহে সেইটো ছানস্ক্ৰীণ লগাইছোঁ মই সেইটো ছানস্ক্ৰীণ নলগালোঁ এইটো লগাইছোঁ সেইটো মানে পেকেটটো নতুন আছিল যে খোলাই নাইকিয়া আৰু খুলিব মন নগ'লে মই একদম ধুনীয়াকৈ ফুট এটা লৈ লৈছোঁ ধুনীয়াকৈ একদম ৰেডি হৈ গ'লোঁ এতিয়া যাবলৈ বাহিৰত মানে ৰ'দত আচাৰ দিছিলোঁ তাকে আনিবলৈ যাওঁ এয়া হৈছে বাঁহৰ গাজ আৰু বিহ জলকীয়া আচাৰ এফালে মোৰ অল টাইম ফেভৰেট জলফাই আৰু কি আছিলে আদা নহৰু আচাৰ আৰু অকণমান সৰিয়হ আৰু জলকীয়া বনাইছিলোঁ তাৰে আচাৰ ৰ'দত দিছিলোঁ সেইফালে চাই দিয়ক অকণমান ইয়াতে বহুত ডাঙৰ এখন মাছৰ বজাৰ বহে অকল দেওবাৰে তাতকো ৰাতিপুৱা বহে মানে 12টা আগলৈকে তো কালি আমি ইয়াতে গৈছিলোঁ মাছ কিনিবলৈ কিন্তু মাছ নিকিনো ইয়াতে কেঁকুৰা বিক্ৰী কৰি আছিলে আৰু কেঁকুৰা ইয়াতে 550কৈ লৈছে তো সেয়েহে আমি আধা কেজি কেঁকুৰা লৈ আহিলোঁ আজি কেঁকুৰা বনাই খাম এয়া আমাৰ কেঁকুৰা আৰু এয়া হৈছে বেংগলোৰ ট্ৰেফিক সদায় এনেকুৱা আমি আহি পাই গ'লোহি ইয়াতে আৰু ইমান ভিৰ একদম ভৰ্তি হৈ আছে গাড়ী লাগিছে চবে আজিয়ে শ্বপিং কৰিব আৰু ইয়াতে মানে এনেও উইকেণ্ড বুলি ক'লে বহুতে ভিৰ থাকে বজাৰ কৰি মেলি পেলাই ভাবিলোঁ কিবা চাইনিজ খাওঁ আমি চিলি চিকেন আৰু ফ্ৰাইড ৰাইচ লৈছিলোঁ আমি খাই কৰি পেলাই ইয়াতে ওচৰতে ষ্ট্ৰীটত কিছুমান দোকান বহি আছিলে তাতে গ'লোঁ চাবলৈ আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া ফুল বিক্ৰী কৰি আছিলে ন মোৰ কিবা মানে ফুল মানে ইনডোৰ প্লেণ্টছবোৰ দেখিলে ভাল লাগি যায় মানে গছ গছনি মানে বিৰাটেই ভাল পাওঁ তাৰপিছতে ইয়াতে মই ইয়েৰিংছ দুযোৰ কিনিব লগা আছিলে চাবলৈ গ'লোঁ ইমান ধুনীয়া আছিলে ন আৰু এই দুযোৰ কিনিছোঁ কেনেকুৱা লাগিছে জনাব হা তাৰপিছতে দাদাজনে ইয়াতে পেকিং কৰিলে আৰু মানে জ্বলা ইমানেই দিছিলে চিলি চিকেনত তেওঁলোকে য'ত আমি সোমালোঁ জুচ খাবলৈ ইয়াতে আমি একদম ধুনীয়াকৈ আনাৰসৰ এগিলাচ জুচ খাই ল'লোঁ তাৰপিছতহে মানে পেটটো শান্তি লাগিছে নহ'লে ইমানেই পেট পুৰিছিলে তো খাই মেলি কৰি পেলাই আমি ঘৰলৈ বেক কৰিবলৈ আহিলোঁ কাৰণ বহুত ইমান আবেলি নহয় এৰাউণ্ড 3টামান বাজিছিলে আকৌ আমি ইয়াৰ পৰা কিনি মেলি পেলাই আকৌ ফুৰিবও গ'লোঁ মই কিনি পেলাই পিন্ধিয়ে ল'লোঁ ৰাস্তাটো ভাল লাগিছে এভৰিৱান চ' বজাৰৰ পৰা আহি গ'লোঁ মানে আমাৰ ইভিনিং হ'ল দেখি মানে যিহেতু দেখিছিলে মই অকণমান বজাৰ কৰিব গৈছিলোঁ কিবা কিবি কিনিলোঁ তো কিনি আহি কৰি পেলাই যিহেতু আজি কেঁকুৰা লৈ আহিছিলোঁ এয়া কেঁকুৰা তো এতিয়া কেঁকুৰা বনাম তাৰো যোনটো ব্লগ আছে সেইটো মই বেলেগকৈ দিম তো ফুল ৰেচিপিটো চাব পাৰিব এতিয়া বনাব লৈছোঁ এইখিনি কেঁকুৰা লৈ আহিছিলোঁ ইয়াতে আধা কেজি কেঁকুৰা আছে আদা নহৰু শুকান জলকীয়া কেঁচা জলকীয়া তাৰপিছত জিৰা জালুক তেজপাত
সকলোখিনি আছে অকমান কাশ্মীৰী চিলিও দি দিছোঁ ৰঙা হ'বৰ কাৰণে আৰু ইয়াতে দালচেনি ইলাচি লং এটাও দিছোঁ আৰু এইখিনি বিলাহী পেষ্ট কৰি লৈছোঁ আৰু এইখিনি পিঁয়াজ ইফালে কেৰাহীটো গৰম কৰি চ' মই কেকুৰা কেতিয়াও বনোৱা নাই আজি ফাৰ্ষ্ট টাইম বনাম আশা কৰোঁ ভালেই লাগিব বুলি খাবলৈ আৰু অকণমান কালজিৰা দিম কালজিৰাটো উলিয়াই লৈছোঁ তাৰপিছত এতিয়া বনাওঁ আৰু বনাই কৰি লগ পাই আছোঁ আপোনালোকক আৰু এয়া আজি বনাইছোঁ মোৰ ষ্টাইলত একদম ক্ৰেব মানে কেকুৰাৰ একদম কেকুৰা কি কয় ক্ৰেব মছালা কাৰী কেকুৰা মছালা কাৰী অসমীয়া নাজানো কি কয় বাট খাবলৈ বহুতে টেষ্ট লাগিলে মানে বেছি একদম পানী দিয়া নাই অকণমান চেমি গ্ৰেভি কৰিছিলোঁ খাবলৈ বহুতেই ধুনীয়া লাগে আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব পাৰে যদি বিচাৰে আৰু ইয়াৰ যোনটো মানে ৰেচিপি তাৰ কাৰণে মই এটা শ্বৰ্টছ দি দিম আৰু ইয়াতে একদম ধুনীয়াকৈ মানুহজনে ফটো উঠাই আছে মই মানে ফটোখন দেখি ভাল লাগিছে ন আৰু ময়ো ধুনীয়াকৈ শ্বৰ্ট লৈ ল'লোঁ মোৰ ধুনীয়াকৈ ক্ৰেপ বনোৱা হৈ গ'ল এতিয়া খাব লৈছোঁ বহুত ৰাতিও হৈ গ'ল 10:30মান বাজিলে যিহেতু দেৰিকৈ বনাইছিলোঁ চ' ধুনীয়াই হৈছে চাই খাবলৈ খাই পেলাই কৈ আছোঁ এয়া ধুনীয়া হৈছে চ' আজি ভিডিঅ'টো ইমানতে মানে সমাপ্ত কৰিম আৰু ভাত খোৱা হৈ গ'ল আজি দিনটো ৰাতিপুৱা পাই ৰাতিলৈ কি কৰিলোঁ যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ তো আশা কৰিছোঁ যে ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে আৰু যদি শেষলৈকে চালে তেনেহ'লে ধন্যবাদ জনাইছোঁ আপোনালোকৰ মানে মূল্যৱান টাইমখিনি ভিডিঅ'টো চোৱাৰ কাৰণে আৰু এটা ৰিকুৱেষ্ট প্লিজ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম এটা অন্য ভিডিঅ' সৈতে তেনেহ'লে আজিলৈ শুভৰাত্ৰি